নমস্কাৰ আসাম কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাটিচেপ্টাৰ ৰেচিপি লৈ আহিছোঁ। এইটো সুইট ৰেচিপি হয়, খুব বেছি টেষ্টি হয়। কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। ইনগ্ৰেডিয়েণ্টছ লেফ্ট চাইডে আপোনালোকে দেখা পাব। ইয়াতে মই আমুল গোল্ড হাফ লিটাৰ লৈছোঁ আৰু এটা চচপেন ল'ম। চচপেনটোত প্ৰথমতে গাখীৰখিনি বাকি পেলাই বইল হ'ব দিম। আপোনালোকে ঘৰুৱা গাখীৰ পালে ঘৰুৱা গাখীৰো ল'ব পাৰিব আৰু নৰ্মেল যি পুৰবী হওক বা যিকোনো গাখীৰে আপোনালোকে ল'ব পাৰিব, কিন্তু গাখীৰটো অকণমান ভাল হ'লে ভাল হয়, তেতিয়া কোৱান্টিটিটো বেছি হ'ব। যিহেতু মই এইটো ক্ষীৰ পাটিচেপ্টা বনাম কি পাটিচেপ্টা বহু ধৰণৰ থাকে, আপোনালোকে চল্টেডো বনাব পাৰে। মই এইটো মিঠা বনাম আৰু ইয়াতে ভিতৰত কিছুমানে ষ্টাফিং দিও কৰে, কিন্তু মই আগতে ক্ষীৰ বনাই ল'ম। মই ইয়াতে কোনো নাৰিকল কোনো বস্তু ইউজ নকৰোঁ। এইটো পগাই কমাই ক্ষীৰ বনাই ল'ম। আপোনালোকে আগলৈ ভিডিঅ' গোটেইখিনি চালে ধৰিব পাৰিব কেনেকৈ ক্ষীৰটো হ'ব। গৰম বইল হোৱাৰ পিছত যিটো উতলি অহাৰ পিছত গেছটো কমাই দিব আৰু কম জুইত এনেকৈ বনাই এতিয়া শেষত এনেকুৱা টাইপৰ হৈ যাব, ক্ষীৰ টাইপৰ হৈ যাব। এনেকুৱা হ'লে আপোনালোকে গেছটো অফ কৰি থ'ব। এতিয়া পাটিচেপ্টাৰ কাৰণে সেইটো ষ্টাফিং বনালোঁ। পাটিচেপ্টা কেইখনৰ কাৰণে মই ইয়াতে 2 কাপ ময়দা আৰু চুজি হাফ কাপ দিছোঁ। আপোনালোকে চাউলৰ গুড়িও দিব পাৰে অকণমান। এতিয়া ইয়াতে চেনি দিম আৰু অকণমান নিমখ দিম টেষ্টৰ কাৰণে। আপোনালোকে চেনি নিদিয়াকৈ গুড় যদি ব্যৱহাৰ কৰিব বিচাৰে গুড়টো পগাই পেলাইও ল'ব পাৰিব, তেতিয়া খুব বেছি টেষ্টি হয়। এই মিক্সাৰটো বনোৱাৰ সময়ত আধা ঘণ্টা আগতে বনাই থ'ব, তেতিয়া ময়দা আৰু যিখিনি চুজি লৈছোঁ ধুনীয়াকৈ মিহলি হৈ যাব আৰু পানীখিনি অকণকৈ দি পেলাই সেইখিনি সানি ল'ব। পানীৰ পৰিমাণটো এতিয়া বেটাৰটো দেখিলে আপোনালোকে গম পাব। পানীটো মোৰ জোখা নহ'ল, এনেকুৱা বহুত বেছি পাতল হ'ব নালাগে, অকণমান ডাঠে হ'ব লাগে, ডোচা বেটাৰৰ নিচিনাই হ'ব লাগিব। ইয়াতে মই আৰু কোনো বেকিং পাউডাৰ বেকিং ছ'ডা ইউজ কৰা নাই, এনেকৈ ৰাখি থৈ। এতিয়া এখন মই ডোচা টাৱা গৰম কৰি লৈছোঁ আৰু এডাল ব্ৰাছেৰে অকণমান তেল জাষ্ট গ্ৰীজ কৰি দিছোঁ। বহুত বেছি তেল দিব নালাগে, অকণমান তেল গ্ৰীজ কৰি দিছোঁ। গ্ৰীজ কৰি পেলাই যিটো বেটাৰ বনাইছিলোঁ এই বেটাৰটো মই তাতে দি দিম আৰু অকণমান বহলাই দিম। বেটাৰটো দি দিলোঁ, বহুত বেছি দিব নালাগে, টাৱা হিচাপত আপোনালোকে দিব কিমানখিনি ডাঙৰ সৰু বনাব। এতিয়া টাৱাৰ যিখন হেণ্ডেলখনেদি মই বহলাই দিছোঁ। আপোনালোকে কেৰাহীটো বনাব পাৰে, যিটো সুবিধা হয় সেনেকৈ বনাই ল'ব। গেছৰ ফ্লেম মই কম কৰি দিলোঁ। এতিয়া মই হেতাডাল লৈ পেলাই অকণমান আকৌ বহলাই দিম। খুব বেছি টেষ্টি ৰেচিপি হয়, ইজিও হয় বনাবলৈ। এতিয়া যিটো ষ্টাফিং বনাইছিলোঁ সেই ষ্টাফিংখিনি মই ইয়াতে ভিতৰত দি দিছোঁ আৰু প্ৰথমটো এনেকৈ ষ্টাফিঙৰ ভিতৰত এনেকৈ মেৰিয়াই লৈছোঁ আৰু এইখিনিৰে হেতাডালেৰে মই বন্ধ কৰি দিছোঁ। পিছৰখিনি এনেকৈ বন্ধ কৰি দিব নালাগে, নহ'লে চেপেটা হৈ যাব পাটিচেপ্টাখন। আৰু ছাইডৰ কেইটাও বন্ধ কৰি দিছোঁ যাতে ষ্টাফিংটো ওলাই নাহে। এনেকৈ মই গোটেইকেইখন বনাই যাম। খুব ইজি হয়, বগা হ'ব দিব, তেতিয়া দেখিবলৈ খুব বেছি ধুনীয়া হয়। কালাৰিং হ'লে ইমান মানে অলপ বেয়া লাগে দেখিবলৈ। খুব বেছি টেষ্টি ৰেচিপি, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু কমেণ্টত জনাব। আৰু ধুনীয়া ৰেচিপি পাবলৈ আপোনালোকে মোক উৎসাহ দি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিলৈ আহিছোঁ, বহুত ধন্যবাদ।